ভালে আছে, কি খবৰ? বোলে ভালে আছে। মোৰ নাম শ্ৰী ৰিকুমণি হাজৰিকা আৰু মোৰ ঘৰ নগাঁৱতে হয়, ল'ৰা হয়। মই নগাঁৱৰ ল'ৰা হয় আৰু মোক কোন ঠাইত পাই চাইছে কমেণ্ট কৰি জনাব। আৰু ৰাস পালেহি নহয়, ৰাস আৰু বেছি দিন নাই। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই যাব। ছোৱালী মানুহৰ কাৰণে ঝুমকা ফুলি চুলি বাই আনিছে দোকানত। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ল'ৰা মানুহৰ কাৰণে ব্ৰেচলেট, চেইন, বেগ, আঙুঠি সব নানা ধৰণৰ বস্তু আছে। বাৰ্থডে কাৰণে গিফ্ট চিফ্ট ধুনীয়া ধুনীয়া বস্তু আছে, আপোনালোকে লৈ ল'ব পাৰে। আৰু বলক ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। লগতে মই ছোৱালী মানুহ বস্তু কেইটামানে দেখুৱাইছোঁ। মালা মানে ফুল, এইফালে দেখিছে বাৰ্থডে গিফ্ট চিপ আছে। এইফালে বাৰ্থডে মই কৈছিলোঁ আপোনালোকক। এইফালে ফাইল কভাৰ, এইফালে মাইকী মানুহৰ ফটো পেকেট আৰু এইফালে গেজেং। ৰাস পালেহি নহয়, গেজেং লাগিব নহয়। পিং, এইফালে গেজেং আছে, এইফালে পিং আছে, এইফালে আছে তোমাৰ পিঙো আছে, এইফালে কাটা আছে, চব নানা ধৰণৰ বস্তু আছে। এইফালে মণিগুটি ল'ব পাৰে, এনেকৈ আপোনালোকে ৰাখি চাখি মণিগুটি দি বনাব পাৰে। এয়া ধুনীয়া ধুনীয়া বস্তু আছে ছাৰ। এয়া চেইন আছে, চেইন, এইফালে কপালি। আপোনালোকে কৈছিলে কপালি চাওক, কপালি চেইন। মাই এইডাল বহুত ধুনীয়া লাগিছে। মাই গড কি ধুনীয়া লাগিছে। এইফালে চাওক, এইফালে চেইন, এইফালে ছোৱালী মানে ভাবি মানে পুতল আছে, ল'ৰা মানে দিবলৈ মানে বা বাটাফেলা চেইন বিচাৰি থাকে না, এইবিলাক চেইন আছে আপোনালোকে ল'ৰা মানে চেইন মানে কি বুলি ক'ম আৰু ল'ৰা মানে পিন্ধা ডিঙিৰ চেইন। এইফালে মেহেন্দি আছে, মেহেন্দিটো আপোনালোকক মানে কেনেকৈ ক'ম, এইটো চাওক দেখিছে। এইফালে এইটো আছে মেহেন্দি, এইফালে আছে আইলছৰ আঠা, এইফালে চিলাই মানে এইটো লগাই ল'ব পাৰে আঠাটো। এইফালে মেকআপ কৰা বস্তু আছে, এইফালে আছে মেকআপ কৰা বস্তু আছে। এইটো পৰি গৈছে মানে মই তুলি দিম, চিন্তা নকৰিব, তুলি দিম। এইফালে ব্ৰেচলেট আছে, এইফালে ধুনীয়া বস্তু আছে, ৰিবন খাৰু আছে, এইফালে গুলি চুলি এইফালে কাটা মেচিন আছে। এইফালে নাপবালি চাব, এইয়া নাপবালি কি যি দেখিছে। মা কি ধুনীয়া লাগিছে। এইফালে ল'ৰা মানুহ আঙুঠি, এইফালে ছোৱালী মানুহ বস্তু এটা ঝুমকা চাওক কি ধুনীয়া লাগিছে। তাৰপিছত চাওক এইফালে এইয়া দেখিছে ধুনীয়া ধুনীয়া বস্তু আছে। আৰু এইফালে ঝুমকা চাওক, এয়া দেখিছে কিমান ধুনীয়া ঝুমকা আছে আপোনালোকে চাওক আৰু চাই থাকক। আৰু আপোনালোকক দেখাইছোঁ ঝুমকা আছে, এইটো আঙুঠি ধুনীয়া লাগিছে। কিমান টকা ধৰণে 100 টকা, মাত্ৰ 100। আপুনি ক'ৰবাত মেলা চেলা 150 টকা ভৰিব, 150 টকা ভৰিব লাগে। গম পাইছে? এইবিলাক ধুনীয়া 100 টকীয়া বস্তু। চেইন, এইফালে আঙুঠি আছে, ব্ৰেচলেট, নল পালিচ, চব নানা বস্তু আছে। আৰু এইফালে আছে ল'ৰা মানুহ মানে স্কুলৰ কাঠ পেঞ্চিল আছে, মাৰ্কাৰ আছে, কম্পাছ আছে, কালাৰ আছে, টেপ আছে, পেন আছে, 20 টকীয়া পেন আছে, এইটো লৈ ল'ব পাৰে আপোনালোকে। মাইকী মানে ফলছ আৰু আপোনালোকে বডি দেখিছে, বডি এইটো ওলাই গ'ল আমাৰ অসমত মানে পেন ওলাই গ'ল দেখিলে। এইফালে ৰঙা পেন, এইফালে চব মিলাই ধৰণৰ পেন। এইফালে বিয়াৰ কাৰণে আপোনাৰ কাৰ্ড আছে, চব আছে। কফি কাপ ইয়াত আছে, বহীৰ কাৰণে কভাৰ কাৰণে আছে। পানী বটল আছে, 40 টকীয়া 50 টকীয়া কম্পাছ, কেঁচি, কেপেনা মানে চেপেনা মানে কাপোৰ মেলি মাৰি থ'ব পাৰে। আঠা আছে, কম্পিউটাৰ পেপাৰ আছে, ফটো ষ্টেপ কৰা পেছত। এইফালে বাৰ্থডে কলগছৰ নিচিনা বম এটা আছে, আৰ্ট পেপাৰ, টেপ, বেলুন, নানা ধৰণৰ বস্তু আছে। আৰু ফেব্ৰিকুইক, টেপ মানে কোলা টেপ, ফেব্ৰিকল, ফেব্ৰিকুইক, চব নানা কেঁচি, খোপা, সেয়া ধুনীয়াকৈ পেন আছে। আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব, ভাল পালে ছাবস্ক্ৰাইব কৰিব। আৰু কোন ঠাইৰ পাছে যদি কমেণ্ট কৰি জনাব দেই। ভিডিঅ'টো ইমানেই। আৰু আপোনালোকৰ ৰাসৰ ভিডিঅ' দেখা থাকিলে ৰাস চাবলৈও যাম। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব, ভাল পালে ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু মৰম দি যাব। বাই বাই।